পুনতে আমাৰ সকলোৰে প্ৰাণৰ শিল্পী অসমীয়া জাতিৰ হিয়াৰ আমঠু জুবিন দেৱৰ প্ৰতি আমি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিব বিচাৰিছোঁ। আৰু আপুনি আমি সকলোৱে আমাৰ প্ৰাণৰ শিল্পী অসমীয়া জাতিৰ হিয়াৰ আমঠু জুবিন দেৱৰ প্ৰতি যদি আমি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিব খোজো, তেতিয়াহ'লে আহক আমি অন্তত আজিৰ এই সভাত দুটাকৈ সংকল্প গ্ৰহণ কৰোঁ। জুবিন দাই যি একতাৰ অসম, যি এক সম্প্ৰীতিৰ অসম, যি এক সমন্বয়ৰ অসম, যি এক শান্তিৰ নতুন অসম গঢ়াৰ সপোন দেখিছিলে, আমি সকলোৱে এই একতা, সমন্বয়, শান্তি আৰু সমৃদ্ধিৰ অসম যাতে আমি সকলোৱে গঢ়িবলৈ সংকল্প লওঁ, তাৰ কাৰণে আমি সকলোৱে আহক সংকল্প গ্ৰহণ কৰোঁ। আৰু সেইকাৰণে জুবিন দাই বিচৰা ধৰণে আমি সকলোৱে সংকল্প লওঁ, আজিৰ পৰা জাতি, ধৰ্ম, বৰ্ণ, ভাষা সকলো ধৰণৰ সংকীৰ্ণতাৰ উদ্যোগ কেৱল আমি নিজকে মানুহ হিচাপে পৰিচয় হয়, কেৱল আমি অসমীয়া হিচাপে নিজকে পৰিচয় দি এক বৃহত্তৰ সমন্বয় অসম গঢ়াৰ কাৰণে আমি সকলোৱে সংকল্প গ্ৰহণ কৰোঁ। আহক হত্যাকাণ্ডৰ আমাৰ ন্যায় লাগিবই, লাগিবনে নাই? লাগিবই। আৰু যেতিয়ালৈকে জুবিন দাৰ হত্যাকাণ্ডৰ প্ৰকৃত ন্যায় আমি নাপাওঁ, তেতিয়ালৈকে আমি সকলোৱে চিঞৰি চিঞৰি কম, জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। কিন্তু অত্যন্ত দুৰ্ভাগ্যৰ কথা, আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহি তেওঁ উভতি গ'ল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দুদিনীয়া কাৰ্যসূচীলৈ অসমলৈ আহিছিল মানে তেওঁ যথেষ্ট সময় লৈ অসমলৈ আহিছিলে। আমি সকলোৱে আশা কৰিছিলো আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জুবিন ক্ষেত্ৰলৈ গৈ জুবিন দাৰ প্ৰতি তেখেতে আন্তৰিকভাৱে শ্ৰদ্ধা নিবেদন কৰিব আৰু অসমৰ মানুহক আশ্বস্ত কৰিব যে জুবিন দাৰ যাতে আমি সকলোৱে সঁচা অৰ্থত ন্যায় লাভ কৰোঁ। কিন্তু তেখেতে এই দুদিনীয়া বিভিন্ন কাৰ্যসূচী জুবিন দাৰ প্ৰসংগ এবাৰলৈকো উল্লেখ নকৰিলে, জুবিন ক্ষেত্ৰলৈ যোৱাটো দূৰৰ কথা। অত্যন্ত বেদনাদায়ক আৰু দুৰ্ভাগ্যজনক কথা। আমি কথাটো বুজি পাওঁ যে আচলতে হিন্দু আৰু মুছলমানৰ নামত ঘৃণাৰ ৰাজনীতি কৰা লোকসকলে কেতিয়াও জুবিন দাৰ আদৰ্শক ভাল পাব নোৱাৰে, কেতিয়াও জুবিন দাৰ প্ৰকৃত অনুৰাগী হ'ব নোৱাৰে। আৰু সেইকাৰণে আমি জানো বিজেপি দলৰ নেতাসকলে হিন্দু আৰু মুছলমানৰ নামত বা মিয়াৰ নামত তুচ্ছ তাচ্ছিল্য কৰি অপমান কৰি তেওঁলোকে ঘৃণাৰ ৰাজনীতি কৰে। আৰু ঘৃণাৰ ৰাজনীতি কৰাৰ কাৰণে তেওঁলোকে জুবিন দাৰ সমন্বয় ক্ষেত্ৰলৈ যোৱাৰ সাহস কলিজাত তেওঁলোকে গোটাব পৰা নাই। কেৱল নৰেন্দ্ৰ মোদী ডাঙৰীয়া নহয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, সেই যে জুবিন দাৰ যি অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠান হৈ গ'ল, তাৰ পিছত এতিয়ালৈকে এদিনো আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জুবিন ক্ষেত্ৰলৈ যাবলৈ সাহস গোটাব পৰা নাই। হিন্দু মুছলমানৰ নামত ঘৃণাৰ ৰাজনীতি কৰা হিমন্ত বিশ্ব শৰ্মাহঁতৰ দৰে ৰাজনীতিকক আমি সকীয়াই দিব বিচাৰিছো যে আপুনি যিমানেই হিন্দু আৰু মুছলমানৰ নামত ঘৃণা বিদ্বেষ বিয়পায় বা মিয়াৰ নামত তুচ্ছ তাচ্ছিল্য কৰি ঘৃণা আৰু বিদ্বেষ বিয়পায় অসমীয়া জাতিটোক খানবান কৰাৰ যি ৰাজনীতি আপুনি কৰিব খুজিছে, সেই ৰাজনীতি আপোনাৰ আমি কেতিয়াও সফল হ'বলৈ নিদিও। আমি জুবিন যুগৰ মানুহ, জুবিন দেশৰ মানুহ, আমি সকলোৱে জাতি, ধৰ্ম, বৰ্ণ, ভাষা সকলো ধৰণৰ সংকীৰ্ণতা আৰু সাম্প্ৰদায়িকতাৰ উদ্যোগ উঠি কেৱল মানুহৰ পৰিচয়েৰে, কেৱল অসমীয়াৰ পৰিচয়েৰে জুবিন দাই দেখা এই সমন্বয়ৰ অসমখন, একতাৰ অসমখন, শান্তিৰ অসমখন, সম্প্ৰীতিৰ অসমখন আমি গঢ়াৰ কাৰণে আজি সকলোৱে সংকল্প লৈছো। হয় নে নহয়?